পল্লৱ চলাই আছে পল্লৱে হাই আৰু এয়া আমাৰ আমু তো সকলোকে হেপী দিৱালী দিৱালী কেনেকুৱা আমাৰ ফালৰ পৰা হেপী দিৱালী আৰু সকলোৰে চাগে একদম পোহৰ হৈ যাওক পোহৰ হৈ গৈছে জীৱনটো পোহৰ হৈ যাওক সকলোৰে আৰু বাকি আপোনালোকৰ দিৱালী প্ৰিপাৰেচন কেনেকুৱা চলি আছে আমি এতিয়া আজি আমি বেলেগৰ ঘৰৰ গুটি লাইট বিলাক চাব আহিছো সব লাইট চাব লাগিছো মানে দিৱালী গুটি ৰাস্তাটো লাইট হৈ থাকে যে ভাল লাগে তো অকল ঘৰৰ নহয় দোকানৰো চাব আহিছো মানে হে মল দোকান সবৰে লাইট চাই ঘূৰি ফুৰিছো বিলাকৰ সবৰে চাব আহিছো আমোটো পুৰা এনজয় কৰিছে ন আমি অকল লাইট চোৱা নাই ওপৰত বম্বুৰ ফুটে যে সেইখিনি চাইও এনজয় কৰি আছে তাই আমাৰ খালি এটা থাকি গ'ল কলগছত তামুক দেখাবলৈ এইটো থাকি গ'ল কলগছত জ্বলোৱা এইটো থাকি গ'ল আমাৰ যোনটো অৰিজিনেল আৰু তো ইয়াতে এতিয়া পোৱা নাই আছে আমাৰ এইবিলাক সব এনেকুৱা তাই নিজৰ সেইটো দেখাইছে আমুৱে বম ফুটাইছে এবাৰ বম নহয় এইটো কি বুলি কয় তিল থকা নে কি কয় পপ কিবা পপ ফুটাইছে আমুৱে কেনেকুৱা লাগিছে দিৱালী বম নুফুটাই আমুৱে পপ ফুটাই ন বম বেয়া আৰু লাইট কেনেকুৱা লাগিছে লাইট চাই ভাল লাগিছে কিয় অকমান বেয়া লাগিছে प्यार में मुस्कुराने लगे माते ना बेमार ভাল পোৱাই নাই जो तू मिल गया दीवाने बने पापा तुम्हें बेमार तेरे प्यार में यस मुस्कुराने लगे काई गाइस हम गा दिया जो तू मिल गया दीवाने बने नहीं दिया पापा को तेरे प्यार में मुस्कुराने लगे तुम पूरा लाइट नाइखिनि नाका নাই আমি আসলখিনি পাৰ হৈলো আসলখিনি আমি কথা কৈ থাকিলো পাপা মোৰ হামু লাগিছে মোৰ হামু লাগি গৈছে এয়া কৈ দিয়াছো মোৰ হামু লাগিছে বম ফুটাই কষ্ট হৈ গৈছে হামু লাগি গৈছে পোহৰ দিলে ধুনীয়া কালাৰ হৈছে আমি আন্ধাৰত ব্লগ কৰিম আমাক মানুহে বিচাৰি ফুৰিব কৰা এতিয়া চোৱা ওলাইছো তো কৰা এই তোমালোক দুটাই মোক ঢাকি দিলে কেনেকৈ হ'ব এই দিছা এতিয়া পোহৰ মুখখন ওলাইছে আমি তিনিটা বহি আছো অৰ্ডাৰ কৰি পালে অৰ্ডাৰ কৰি পালে পেকিং কৰিবলৈ থৈ এতিয়া বহি আছো এতিয়ালৈকে বনাই হোৱা নাই স্পেচিয়াছ জেগাত থাকি বেয়া পাওঁ মানে ভিতৰত কনজেষ্টেড হৈ থাকি ভাল পাওঁ তিনিটা এনেকে লাগা লাগি কেনেকে কনজেষ্টেড তাই মন নাই আৰু এইটো চোৱা এইজনী চাওকচোন এইজনী চাওক আমাৰ এইজনীক চাওক অলপ এইজনীক চাওক এইটো আমু আজিকালি বহুত এনেকে কৰিব লৈছে ক'ৰ পৰা দেখিছে টিভিত তো এনেকে নকৰে কোনে কৰে এইটো ক'ৰ পৰা শিকিছা তুমি পাপাৰ পৰা তুমি সেই কোৱাচোন সকলোকে হেপী দিৱালী কোৱা লাইট জ্বলাইছে নে সুধা আৰু কি কৰিছে আমি ঘৰত ৰংগোলী বনাইছো ফুল দি পেলাই দেখাম দেই গৈ পেলাই যাও মই চাই আহা যদি বনাই কেনেকৈ হৈ যাব 9টা বাজিছে পুৰা 9টা নিজে বনাই লৈ আহিবা 15 মিনিট ৰখিব দিছে 15 মিনিট একদম কাটা 15 মিনিট নিহিজাকে দি পঠাব মমো লৈ আহিব মমো খাবলৈ খেলিবলৈ মমো ফুটাম আমি মমো কেনেকৈ ফুটাম মমো এই মুখত নিদিম বেয়া ফুট আমুৰ বমটো কেনেকৈ ফুটে কেনেকৈ ফুটে কেনেকৈ তুমি যে এনেকৈ মাৰি দিলে কেনেকৈ ফুটে আমাৰ আমুক কেনেকুৱা লাগিছে আৰু মোক কেনেকুৱা লাগিছে
তোমাক বেয়া লাগিছে মোক ভাল লাগিছে মোক ভাল লাগিছে যা কোৱা আমাৰ দুজনকে কেনেকুৱা লাগিছে আমাৰ দুজনক নহয় আমাৰ তিনিজনকে কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু আপোনালোকে মোৰ বাৰ্থডেত ইমান মৰম আৰু আশীৰ্বাদ দিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ সকলোকে আৰু এতিয়া সি আনিব গৈছে তাৰপিছত আমি যাম ষ্ট্ৰীট যা গৈ পেলাই ভাবিছোঁ আজি তন্দুৰী চিকেন লওঁ অলপমান আজি বাহিৰৰ খাওঁ বস্তুখিনি লৈ লওঁ বস্তুখিনি লৈ মেলি একেবাৰে ঘৰ গৈ পেলাই আকৌ ব্লগটো আৰম্ভ কৰিম আমাৰ আমুজনী অলপ দুষ্ট হৈ গৈছে জানেনে আজিকালি এটা মানে তাই কিবা হৈছে কিয় মই ইমান দুষ্ট হৈছে জানজনী স্মাইল এটা কৰি দিয়া আমুক পুৰা ফুটাই আছে আমু পুৰা ব্যস্ত তাই চাওঁ আমু কৰা আকৌ কৰা এইটো নহ'লে ফুটাই নেকি চাওঁ লৈ আহিব ৰ'বা আহি আছে বা তুমি ফুটোৱা বা আহি আছে আমু একদম পুৰা বম ফুটাইছে বম ফুটাই তাই এই আকৌ লৈ আহিছে আকৌ দেই আৰু এইটো ফুটাই লৈ এইটো ফিনিছ কৰি লোৱা আগতে এইটো ফিনিছ কৰি লোৱা এইটো উৰি গৈছে হ্যাপি দিৱালী পুৰা বম ফুটাই তাই কি লাগে সুধা কি লাগে তোমাক কি লাগে সুধাচোন এইটো আছে ওপৰত আছে কোনে আনিব এতিয়া কালি ফুটাবা দেই হেল্ল' গুড মৰ্ণিং আজি হৈছে দিৱালী 1 তাৰিখ নৱেম্বৰৰ ৰাতিপুৱা মই ষ্টাৰ্ট কৰিলোঁ কথাটো হ'ল জিমৰ পৰা আহিলোঁ আজি বহুত দিনৰ পিছত এক্সাৰচাইজ কৰিব গৈছিলোঁ গাটো বহুত দিন যোৱা নাছিলোঁ আচলতে মিলা নাছিলে টাইমটো ৰাতিপুৱা নিমিলে কিবা কিবি খেলি মেলি এলাহো হৈ গ'ল নাযায় তো এতিয়া আজি গৈছোঁ তো ভাল লাগিলে গৈ পেলাই বহুত দিনৰ পিছত আৰু মই এক্সাৰচাইজ কৰি আহিলোঁ তাৰপিছত কিবা কিবি আনিব দিলে ফোন কৰি আহিলোঁ আৰু সেই বৰ্তমান এয়া চাওক এয়া শুই আছে টোপনি এইকেইদিন বোলে টোপনি ক্ষতি হৈছে সঁচাকৈ টোপনি ক্ষতি হৈছে আমি 1-1:30 মানত শুই আছোঁ ৰাতি আমি 1:30 আমো আনকি 1 বজাত 1:30 শুই আছে আমাৰ লগত তাই মানে এনেকুৱা লাইটটো অফ নোহোৱালৈকে তাই নুশুৱে এনেকুৱা যিমান যি হৈ যাওক লাইট অফ হ'ব লাগিব গোটেই ৰুমটো তেতিয়াহে হ'ব তো সেইটো কাৰণে বৰ দিগদাৰ হয় এতিয়া পূৰা টোপনি বাইদেউ এতিয়া পূৰা টোপনি হ'ব নেকি সেইজনী এই বাজিছে এতিয়া 11টা বাজিলে তাই স্কুল যোৱা যেতিয়া ষ্টাৰ্ট হ'ব তাই কি অৱস্থা হ'ব তাই স্কুল ষ্টাৰ্ট আমি জানুৱাৰীৰ পৰা ষ্টাৰ্ট কৰি দিম আৰু তাইক ষ্টাৰ্ট কৰিম এইকেইদিন পূৰা এনজয় স্কুল ষ্টাৰ্ট হোৱাৰ লগে লগে পূৰা ষ্টাৰ্ট কৰি দিম এইখন চাইকেল তাই নচলায় তাই খালি এই পাতৰ ৰেঞ্জ পাত এই পাত যোনজনে ফিটিং কৰিব আহিছিলে তেখেতকো শিকাইছে আৰু নিজে এইবিলাক কৰি থাকে এইবিলাক বোলে এনেকৈ থাকিব এইবিলাক ভালকৈ বোলে লগাই থৈ নগ'ল তাইহে ফিটিং কৰি দিব এতিয়া বাইদেউ মেকানিক বাইদেউ আমাৰ তাইক কি কয় মানে মোৰ মায়ে দিছিলে ন তো মোৰ মায়ে
মোৰ মায়ে তাইক সুধিছে যে তোমাৰ চাইকেলখন ভাল লাগিছে নে? ভাল লাগিছে। চলাই ভাল লাগিছে নে? চলাই ভাল লগা নাই, মোক খুলি ভাল লাগিছে বোলে। তাই সেয়াহে হ'ব, খুলি মেলি থ'ব চব বস্তু। ছোৱালী এতিয়া শুই আছে, উঠাৰ পিছত আহি উঠিব অলপ পিছত। উঠি পেলাই অলপ টাইম এটা মাকৰ গাত আকৌ আহিব, আহি পেলাই নেপ এটা লয় অলপ টাইম 2 মিনিটমানৰ। য'তেই থাকক, কাৰো মোৰ তাতো নাহে, মাকৰ তাত আহি এটা নেপ ল'ব, নাচায়েই। আহি নেপ এটা ল'ব 2 মিনিট কিবা এটা চাৰ্জ হৈ যায়, তাৰপিছত আৰু ব্ৰাছ চাছ কৰিব ষ্টাৰ্ট, ব্ৰাছ চাছৰ হেৰি, তাৰপিছত তাইক হেৰি কৰে, তাৰ আগতে একো নকৰে। তাৰপিছত কালি অলপমান এইবিলাক হেৰি কৰিলোঁ, আজি অলপমান আনিছোঁ, ফুলজাৰি বা শ্বট এটা আনিছোঁ, শ্বট আৰু আমুৰ বোমটো আছে। আমুৰ বোম মানে সেইটো কি কয় নামটো, পপ সেইটো ভাল পাইছে তাই। প্ৰথমে পাৰা নাছিলে, ফুটা নাছিলে স্পীডটো, কালি স্পীডটো পাইছে, অকল সেইটো লাগে তাইক কালি। আজি দেখাম বাৰু, আজি কিছুমান বস্তু আনিছোঁ, শ্বট আনিছোঁ, ফুলজাৰি, তাৰপিছত যোৱাকালি আনিলোঁ, তাৰপিছত আৰু কি আনিলোঁ, কলগছ, চকৰিটো লাষ্টত খালি ফুটি যায়, মই সেইটো গম নাপালোঁ, কিন্তু ভাল, গোটেইকেইটা বস্তু ভাল। কেতিয়াবা মানে ঠগন খায়, যোৱাবাৰ ঠগন খাইছোঁ, আৰু প্ৰথম সিদিনাখন আনোতে এটা ঠগন খালোঁ। ফুলজাৰিটো জ্বলি পেলাই নুমাই যায়, আকৌ জ্বলাব লাগে, আকৌ নুমাই যায়, এনেকুৱা অৱস্থা। তো চৰ্দি, মোৰ বহুত বেছি চৰ্দি, ইমান চৰ্দি, মোৰ চকু ৰঙা হৈ আছে। এইটো লাষ্ট কেইদিনমান আগত আমি হেৰি শ্বুট কৰা দিনাৰ পৰা হৈছে চাগে ন? দিৱালী শ্বুটটো কৰিছিলোঁ। 26 তাৰিখৰ পৰা মোৰ পৰা চৰ্দি একদম হৰহৰাই হেৰি হৈছে ৰাতিৰ পৰা। অলপ সেইদিনা খানা চানা খেলি মেলি হৈ গ'ল, গা চা 2-3 বাৰ ধুই দিলোঁ, তাৰপিছত বহুত বেয়া হৈ গ'ল। বতৰটো চেঞ্জেছ হৈছে, এইটো চবৰে হৈছে এইকেইদিন, দেখি পাই আছোঁ মানুহবিলাকৰ, মোৰো হৈছে। ৰংগলী ফুলেৰে বনাইছে ৰংগলীটো, এইটো বেকা হৈ গ'ল এতিয়া, আজি আকৌ বনাব নতুনকৈ। সিফালেও আছে ক'ৰবাত, সিফালে সেই বাহিৰত আছে, তো তেনেকুৱা। এতিয়া খাওঁ কিবা। মানুহ মাতিছিলে, ইয়াতে আহা চিনাকি, মানুহ মাতিলে, মানুহ মাতি নতুন মানুহ, তাৰপিছত মাতিতে তাই পপ শেষ হ'ল, তাই ধান্দা সেইটোতে, মানুহ মাতা হেৰি কৰি দিছে। সেইটো লাগে, পপ লাগে, সেইটো কোনোবাই যদি সেই টাইমটোত দি দিলে হয়, পূৰা পপ দি দিলে, তাই তাতে থাকিলে হয়, পিছতে শুই থাকিলে, এনেকুৱা। এয়া সাপেককৈ মিলি গ'ল আজি। আপোনালোকক কৈ আছিলোঁ অলপ আগতে যে আপোনালোকক অলপ টাইম এনেকৈ থাকিব এতিয়া। আজি নেপ লোৱা নাই, নেপ এটা লোৱা, এনেই চকু মেলি আছে আজি, ভিডিঅ' দেখা পাই পেলাই মেলি আছা। গুড মৰ্ণিং। আজি কি হয়? দিৱালী। এনেকে পপ নেকি, পপ। অ'কে ঠিক আছে, ঠিক আছে। আজি পূৰা মিলি, অলপ আগতে কৈ আছিলোঁ মই, পূৰা মিলি গৈছে কথাটো কৈছে। হা আনি দিবা, আছে এইটো পপ আনিছোঁ নহয়, বহুত আছে আজি, পপ 4টা পেকেট আছে। হ'ব, ইমান বহুত থাকেও তাতে, হ'ব লৈ আহিম আৰু। কিছুমান নুফুটে ন, এইকেইটা ফুটিছে বাৰু, মই অনাকেইটা ফুটিছে, তথাপিও তুমি চকৰি এটা জ্বলোৱা মানে তাই এটা পেকেট খতম হৈ যায়, যি পুটুক পেলাই। হাই, গুড মৰ্ণিং। এতিয়া আমাৰ কি বুলি কয়, তুফান উঠি গ'ল। এতিয়া তুফান কুছ তুফানী কৰতে হে হৈ যাব এতিয়া। উঠাৰ লগে লগে সেয়াই খালি। আজি জানা নাই, পাপাই চাইকেলখন দেখাই দিছে তোমাৰ। চাইকেল কেতিয়াবা একদম ধুনু মাইনা হৈ থাকে, খাই দিব মন যায়, কেতিয়াবা ইমান দুষ্ট হৈ যায়।
কি কৰিব মন যায় তেতিয়া হা তেতিয়া কি কৰিব মন যায় দুষ্ট কাম কৰিলে মামা কি কৰিব মন যায় দুখ লাগে মই আমক ব্ৰাছ চ্ৰাছ কৰাই লওঁ আৰু আমি ব্ৰেকফাষ্ট কৰি মেলি লওঁ কাৰণ তাই উঠাৰ পিছত আমি ব্ৰেকফাষ্ট কৰোঁ এনেকৈ বন্ধ দিনত আৰু নহ'লে আগতীয়াকৈ কৰি দিওঁ কিন্তু বন্ধ দিনত আমি তিনিটা একেলগে ব্ৰেকফাষ্ট কৰোঁ সেইটো কাৰণে আমি ৰখি থাকোঁ আমৰ কাৰণে কি কৰিছা আমুৱে ক্ৰীম লগাইছা আমু ক্ৰীম লগাই আছে দেই যাব এতিয়া ক'ত যাব এতিয়া আমু মিঠা ৰেডি নে মইতো পিন্ধি যাওঁ ঠিকে আছে তুমি সোধা পাপাক মইতো পিন্ধি যাওঁ কোৱা মোৰ যে ক্ৰীমো লগাব মন যোৱা নাই আজি ফেচটো কিবা হৈ গৈছে আমাৰ এয়া ৰেডি চেডি হৈ ৰখি আছে ময়ো এইফালে ৰেডি হৈ একদম ৰখি আছো এইটো কেতিয়াও নহয় আগতে ওলোৱা মানুহ মই দেৰি কৰা নাই তুমি দেৰি কৰা নাই তুমি টি চাৰ্টটো চেঞ্জ কৰিছা সেয়াও কৰিছা এটা সদায় লেট মানে সদায় লেট মই কৈছো নহয় আমু কোন লেট পাপা লেট য়েছ এতিয়া কোৱা আমু আধা মই আধা খাম হোৱাই নাই ন ওলাই এতিয়াও এই লিফ্টতো ওলাবলৈ বাকী আছে আমি খাম আধা খাম ময়ে চাগে সোনকালে ওলাও তোমাতকে বুজিছা আন্ধাধুন মই কিন্তু আপেলটোকে চাই আছে ব'লা এতিয়া লাঞ্চ কৰিবলৈ অ'কে চিকেন বনাই বোলে বহুত ধুনীয়া বনাই বুলি কৈছে চাওঁ বইল বনাই মণিপুৰী খাই চাওঁ খাই চালে গম পাম মই মানে এটা বইল ভাল নাপাওঁ মই ট্ৰাই কৰি চাওঁ খোলা আছেনে বন্ধ আছে সেইটোহে এতিয়া কথা চাই লওঁ মই ভাল পাওঁ লৈ আহিছোঁ আজি ট্ৰাই কৰি চাওঁ কালি কোনটো খাবা মামা কি খাবা কোৱা কোৱা কোনটো তোমাৰ আৰু এইটো কি হয় ফ্ৰাই নেকি এইটো অঁ আমি ফাইনেলি আহি পাই গ'লোঁ খাবলৈ মানে ভাল খোলা আছিলে ভাত খাম তো এইফালে চোৱা হাই কৈ দিয়া আমি লাঞ্চ কৰিব আহি গ'লোঁ আৰু খোলা আছিলে ভালেই হ'ল এতিয়া আমি অৰ্ডাৰ দি দিলোঁ এতিয়া খাম কি খাব এতিয়া তাই বইল খাব বোলে তুমি কৈছিলা যে বইল খাব ক'ত লিখা আছে বইল চিকেন হে অঁ এইটো কোনটো এইটো বইল চিকেন নেকি আজিহে গম পাইছোঁ মই আৰু তুমি দৈ ভাত খাবা মই দৈ ভাত কি বইল চিকেন খাবা তুমি অঁ বইল তুমি কি খাবা তুমি ভাত খাবা ভাত নাখায় তাই ভাত খাব चलो मिस्टर चलो खाना खाने টেনশ্যন কেনেকৈ হয় এইটো টেনশ্যন অঁ খানা অহা নাই ইমান ভোক লাগিছে আকৌ এইটো কি হয় তোমার টিসু পাপাই পাপাৰ এইটো কি কৰে মুখন মুখখন আৰু হাতখন এনেকৈ মিছে
খোৱা পৰা সাৰ পাই উঠি গ'ল ছোৱালী মৰম চালে পঢ়িছে চাওঁ কিতাপখন বা মেনুখন কি পঢ়িছে মই পঢ়িছে চোৱা এইটো চোৱা তুমি কোনোফালে পঢ়িছে চোৱা পঢ়িছে মই কিবা বুজিছানে তুমি কিবা বুজিছানে নহয় এইটো বইল কৰে এইটো বইল এইটো নৰ্মেল চিকেন দালিটো দালি এইটো হেৰি তুমি থাকক থৈ দিয়া এই স্কোৱাচটো খাই ভাল লাগে তুমি খোৱা বইল তুমিতো নোখোৱা জনাবা অ'কে তোমাৰ আহি গ'ল নেকি তোমাৰ বাতি আহি গ'ল মাংসটো খাবা মাংসটো খাই যাবা মাংসটো ক'বা জনাবা মাংসটো খাইছোঁ তোমাৰ ভাত হৈ গ'ল এইটো স্কোৱাচটো খাইছ স্কোৱাচটো ডাইৰেক্ট কামুৰি খোৱা নাই তেনেকৈ ভাঙি কিবা এটা থাকে ন ভিতৰত ধুনীয়াকৈ ভাল লাগে তাৰপিছত তোমাৰ টাইগাৰে কৈছে আমো মই তোমালৈ ভয় নকৰোঁ তাৰপিছত আমো কি কৈছে মই পুলিচ হয় জানো অঁ এতিয়া মোৰ ওচৰত কি আছে টাইগাৰে কৈছে তোমাৰ ওচৰত কি আছে এনেকৈ সুধিছে টাইগাৰে কি আছে মোৰ ওচৰত কি আছে কৈ দিয়া তেজ আছে মোৰ ওচৰত তেজটো দি কি কৰে তেজ মানে বুজিছা নাই পিষ্টলটো পাই তেজ ওলায় টিকি তেজটো এনেকৈ মুখখন এনেকুৱা হৈ যায় এনেকৈ হৈ যায় তাৰপিছত টাইগাৰে কৈছে নাই তুমি মোক একো কৰিব নোৱাৰা তেতিয়া মোক কি কৰিলে কৰি দিম এতিয়া কৰি দিম বুলি ক'বা কি কৰি দিম বুলি ক'বা তুমি চাবা নেকি এনেকৈ কৈছে কেনেকৈ আনকি আহি পেলাই একদম মানে কৈছে আমিও কিন্তু পুলিচ হয় দেই তাৰপিছত অঁ তোমাৰ শুনাচোনে তাই শুনিছোঁ কোৱা ময়ো শুনিব মন গৈছে পাহৰিয়ে গ'লোঁ মই মনত পেলোৱা বনোৱা কাহিনী বনোৱা কোনোবা এটা এনিমেলৰ কথা ভাবিব লাগিব আৰু এটা হিপ আমি খাই বৈ ঘৰ আহি পালোহি আৰু পূৰা লাইট চাইট লগাইছোঁ লাইটটো জ্বলোৱা নাই সেয়া দিলোঁ এইটো আৰু ইয়া মোৰ ৰংগলী ক'তা এইটো সেই চাকি লগাওঁতে হৈছে নহ'লে জাগি যায় যে ফুলটোত আমু অঁ তো এতিয়া অলপমান ৰেষ্ট কৰি পালে ৰেষ্ট মানে কি আৰু এনেই এতিয়াতো শুব নোৱাৰোঁ 5টা বাজি গ'ল অলপমান ৰেষ্ট কৰি পেলাই আমি যাম কালকাতা লগাতে ন আৰু আমি কি কৰিব যাব কি খেলিবলৈ আজি লাষ্ট আৰু দিৱালী গ'ল আজি লাষ্ট দিৱালী অকেজনবোৰ গুচি গ'ল DDL যে দিৱালী কিয় চলি আছে বুজি পোৱা নাই চবে DDL যে দিৱালী কিয় লিখিছে চবে লিখিছে নেকি মানে চবে টেগলাইন সেইটোৱে লিখি আছে যে হয় নেকি অঁ কিয় নহয় এই হেৰিটো কাৰণে আকৌ এই গোলমালত যে DDL যে দিৱালী বুলি কয় অঁ সেইটো কাৰণে মই ভাবিছোঁ কি DDL যে দিৱালী দুলহনীয়া লৈ যায়গৈ কি দিৱালী হৈ গ'ল আউটডেটেড গম পোৱা নাই মই আপ টু ডেট নহয় আমাৰ এইফালে আপ টু ডেট চলি আছে পূৰা একেবাৰে মোৰ ঠেংটোত টানি আছে পৰি যাম এটা ঠেঙত টানিলে হেল্ল' মিছ ব্ৰিগেঞ্জা আমাৰ এইটো মিছ ব্ৰিগেঞ্জা চাওঁ এতিয়া মিৰৰত চোৱাচোন তুমি মিৰৰত চোৱা
মিৰৰত চোৱাগে লাইট আছে নহয় কেনেকুৱা লাগে চাওঁ যোৱাচোন যোৱা মিৰৰ ওচৰত যোৱা অঁ যোৱা ই কেনেকুৱা লাগিছে কোনটো জাপিলা দেখাই দিয়া এয়া মই কাপোৰ জাপিছে দেই আজিকালি অঁ পেণ্টটোৱে কাপোৰে হয় হে হয় নেকি কাপোৰ নহয় নেকি এইটো কি হয় এইটো আজিকালি জাপিব পৰা হৈছে লাহে লাহে শিকি কি এইটো মোৰ ইয়'টো কোনটো চিগনেচাৰ ষ্টেপ দেখুৱা এইটো কোনটো এইটো ইয় আৰু এইটো কি হয় তোমাৰ এইটো ইয় বা দুটা ইয় যে তোমাৰ কিয় হা অ'কে Oh, so sorry. Sorry. Ifle saibla koa. Sorry. Okay. ক'ত যোৱা তুমি এইটো কি নাম কি পপ ফুটাব যাবা কাৰ লগত বাৰ দাদাৰ লগত আমাক শান্তি দিয়া নাই নুশুলে আজি নুশুলে অলপ শুব দিলোঁ কৈছে অলপ শুলে যাম বুলি কয় ক'লোঁ তাই নুশুনে মানে তেতিয়া একো কোৱা নাই তাৰপিছত মোক তাৰ অলপ দেৰিকৈ পিছত কৈছে বম ফুটাব কেতিয়া যাম সুধিছে আগতে গৈ আহোঁ তাৰপিছত শুম নুশুলে আমিও ৰেষ্ট ল'ব নাপালোঁ চবেই বম ফুটাই আছে উঠা বা এয়া আমাৰ আহি পালে এতিয়া আকৌ পপ লাগে তাই পপ লাগে তাই সেই কৰি আছে এতিয়া কান্দি আছে কি লাগে পপৰ কাৰণে কান্দোন তাই পপৰ কাৰণে তাই ডিব্ৰুগড় যাবগে বোলে এতিয়া কি খাই আছা পপকৰ্ণ যোৱাগে তুমি ডিব্ৰুগড় যোৱাগে যোৱা কালি কেনেকে যাবা তুমি এতিয়া যোৱা এতিয়া কোৱা আমাৰ দিৱালী খতম আজিলৈ আহিছো বাই বাই মামাক ফৰা কৰিব বাপাক ফৰা কৰিব মোক ফৰা কৰিব তো আজিলৈ আহিছো বাই গুড নাইট